মই শেৱালীৰ সুবাস ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। মই চেনেলটোৰ নামটো অকণমান সৰু কৰি দিলো, দ্য ফ্ৰেগ্ৰেন্স অফ নাইট কুইন চেণ্টেন্সটো অঁতৰাই অকল শেৱালীৰ সুবাস নামটোহে ৰাখিছো। নহলে বহুতে কৈ থাকে যে নামটো বহুত দীঘল হৈ যায়, ইউটিউবত চাৰ্চ কৰিবলৈ অসুবিধা হয়। গতিকে মই আজিৰ পৰা ইউটিউব চেনেলটোৰ নাম ৰাখিছো অকল শেৱালীৰ সুবাস। গতিকে আপোনালোকে অকল শেৱালীৰ সুবাস বুলি চাৰ্চ কৰিলে মোৰ চেনেলটো পাই যাব। তেতিয়াহ'লে এতিয়া যাওঁ আজিৰ টপিকটোৰ ফালে। তো আজি মই লৈ আহিছো এটা ৰেচিপি, সেইটো হৈছে মগুৰ দাইলেৰে পটলৰ কাৰী। মগুৰ দাইলখন এনেই সুদাই খালে বৰ সেৰেঙা নিচিনা লাগে নহয় নে? বহুতেতো খাই ভালেই নাপায়, খাব মনেই নকৰে। কিন্তু এনেদৰে পটলৰ সৈতে বনাই খাইছেনে বাৰু কেতিয়াবা? হয়তো বহুতে খাবও পাৰে, কিন্তু নোখোৱাসকলে এবাৰ কিন্তু ঘৰত ট্ৰাই কৰি চাবচোন। মগুৰ দাইল আপোনালোকে খাবলৈ বাধ্য হৈ পৰিব। যদি আগতে বেয়াও পাইছিলে তেন্তে হ'লে আজিৰ পৰা আপোনালোকে কেতিয়াও মগুৰ দাইলখন বেয়া নাপায়। তেতিয়াহ'লে দেৰি নকৰো, মই ৰেচিপিটোৰ ফালে আগবাঢ়ো। So let's get started. আমাক লাগিব 4-5টা পটল, যিকেইটা মই টুকুৰা কৰি লৈছো, 2 খিলা তেজপাত, 3টামান শুকান জলকীয়া, অকণমান গৰম মছলা মই গৰমাই থেতালি লৈছো, আৰু অকণমান আদা নহৰু পেষ্ট, আৰু লাগিব আমাক মগুৰ দাইল। মই সৰু চাহ কাপেৰে 2 কাপ জোখৰ মগুৰ দাইল লৈছো। আপোনালোকক লাগিলে আৰু অলপ বেছিকৈও ল'ব পাৰিব। এতিয়া প্ৰথমে আমি পটলখিনি ফ্ৰাই কৰি লওঁ। পটলখিনি মই অকণমান ৰঙচুৱাকৈ ফ্ৰাই কৰিলে ভাল পাওঁ। আপোনালোকে যদি বিচাৰে অলপ কমকৈ ফ্ৰাই কৰিলেও হ'ব। এয়া আমাৰ পটল ফ্ৰাই কৰা হৈ গৈছে। এতিয়া আহোঁ আমাৰ নেক্সট ষ্টেপটোলৈ। এতিয়া মই সেই একেখিনি তেলতে গৰম মছলা, শুকান জলকীয়া আৰু তেজপাতকেইটা দি অকণমান ভাজি লৈছোঁ। দুই মিনিটমান সেইখিনি ভাজাৰ পিছত মই ইয়াত এড কৰিছোঁ ধুই থোৱা মগুৰ দাইলখিনি। মই 2 মিনিটমান ভাজাৰ পিছত মই ইয়াত এড কৰিম নিমখ আৰু হালধি। নিমখ হালধি এড কৰি 2 মিনিটমান ভাজি লৈ মই ইয়াতে এড কৰিম আদা নহৰু সেই পেষ্টখিনি। এতিয়া এই গোটেইখিনি অলপ সময় ভাজি থাকিম। অলপমান ৰঙচুৱা নোহোৱালৈকে মই এইখিনি ভাজি থাকিম। দালিটো ফ্ৰাইৰ জোখটো হ'ল কি, বহুত বেছি কৰকৰীয়াকৈ ভাজিব নালাগে। অলপ ভাজি যে ভাজা যেতিয়া হয় তেনেকুৱা হ'লেই হৈ যাব আমাৰ। ইমানখিনি ভাজাই আমাৰ দৰকাৰ। একেবাৰে বেছি কৰকৰীয়া ভাজিব নালাগে, কিন্তু একেবাৰে কমাই নাভাজিব, কাৰণ ভাজাটো ভাল হ'লেহে দালিৰ সোৱাদটো বেছি ভাল হয়। ভাজাটোৰ ওপৰতে দালিৰ সোৱাদটো নিৰ্ভৰ কৰে। এতিয়া আমাৰ দালিখিনি ভজা হৈ গৈছে। এতিয়া আমি ইয়াতে এড কৰিম ভাজি থোৱা পটলখিনি। ভাজি থোৱা পটলখিনিৰ সৈতে গোটেই দালিখিনি আৰু 2 মিনিটমান ভাজি লওঁ। 2 মিনিটমান ভাজি হোৱাৰ পাছত এতিয়া মই এই গোটেই দালি আৰু পটলখিনিৰ সৈতে মই এটা কুকাৰত কাঢ়ি লৈছোঁ। কুকাৰটোত কাঢ়ি অকণমান পানী দি গেছত উঠাই দিছোঁ। আপোনালোকে গৰম পানী বা ঠাণ্ডা পানী যিকোনো ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া কুকাৰটো গেছত দি এটা চিটি মৰাৰ লগে লগে মই নমাই দিম, আৰু চিটিটো লগে লগে খুলি দিম। পানীৰ তলত এই টেপৰ তলত দি বা তেনেদৰে খুলি ল'ব পাৰে। লগে লগে খুলি দিলে দালিটো ফাল হৈ থাকে, তেতিয়া খাবলৈও ভাল লাগে আৰু দেখাতো ধুনীয়া হয়। এয়া চাওক, মই লগে লগে খুলি দিয়াৰ বাবে ইমান ধুনীয়াকৈ ফাল হৈ আছে। এতিয়া এই দালিখিনি মই আকৌ সেই যিটো কেৰাহীৰ পৰা কাঢ়ি থৈছিলোঁ সেই কেৰাহীটোতে আকৌ লৈ লৈছোঁ, আৰু ইয়াত মই এতিয়া এড কৰিম অকণমান গৰম পানী। যিহেতু মই পানী প্ৰথমতে কমাই দিছিলোঁ, এতিয়া ইয়াত ঠাণ্ডা পানী দিলে কিন্তু বেয়া লাগিব। গৰম পানীয়ে দিব আপোনালোকে দিব, আৰু পানীটো বহুত বেছি নিদিব। এই দালিটো বেছি পনীয়া কৰিলে খাবলৈ সোৱাদটো বৰ এটা ভাল নালাগে। গতিকে অকণমান কম পানী দি দালিটো অলপ সময় উতলিবলৈ দিব। অলপ উতলি যেতিয়া নমোৱা সময় হয়, তাৰ আগতে আমি আৰু এটা ইনগ্ৰিডিয়েণ্ট ইউজ কৰিম, যিটো ইউজ কৰিলে দালিটোৰ সোৱাদটো আৰু ভাল হৈ পৰে।
সেইটো হৈছে গাই ঘিউ মই ইয়াত অন্নপূৰ্ণা গাই ঘিউ ব্যৱহাৰ কৰিছোঁ আপোনালোকৰ হাতত যি গাই ঘিউ এভেইলেবল আছে সেয়া ঘিউ দিব পাৰে গাই ঘিউখিনি দি 2 মিনিটমান উতলাই ঢাকন মাৰি নমাই থৈ দিব আৰু আধা ঘণ্টামানৰ পাছত পৰিৱেশন কৰক ভাত বা ৰুটি দুইটাৰ লগতে খাব পাৰিব খাই চাওক আৰু মোক জনাবলৈ নাপাহৰিব যে খাই কেনেকুৱা লাগিল তেতিয়াহ'লে ভিডিঅ'টো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলি ওচৰ চুবুৰীয়া সকলোৰে লগত ভিডিঅ'টো এপাক শ্বেয়াৰ কৰিবলৈ দিব নাপাহৰিব আৰু যদিহে আপুনি মোৰ চেনেলত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো দবাই দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ' নটিফিকেশ্যনছবোৰ আপোনালোকে সোনকালে পাই যায় আৰু এটা ঘৰত ৰেচিপিটো ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব যে খাই কেনেকুৱা পালে তেতিয়াহ'লে আকৌ নতুন নতুন ভিডিঅ' লৈ অহাৰ আশাৰে আজিলৈ আহিছোঁ নমস্কাৰ